সো হেল্ল' এভৰিৱান, তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই এগৰাকী এছপিৰেণ্ট। মই SSC CGLৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু তাৰ মাজতে মই মোৰ ভাইটিক আগন্তুক SSLC এক্সামৰ বাবে প্ৰয়োজনীয় বিষয়বোৰ মাজে মাজে চাই দিওঁ। গতিকে ভাবিলোঁ তোমালোকৰো সুবিধাৰ্থে একেখিনি বিষয় ভিডিঅ' আকাৰে প্ৰস্তুত কৰি তোমালোকলৈও আগবঢ়াওঁ। এইখিনি সময় অবাবত নষ্ট নকৰি পঢ়া শুনাত একেবাৰে গুৰুত্ব দিয়া। পৰীক্ষালৈ যিহেতু সময় অতি কম আছে, আশা কৰিছোঁ তোমালোকৰ সকলোৰে সকলো বিষয়ত কনচেপ্ট অলৰেডি ক্লিয়াৰ হৈ গৈছে। গতিকে এইটো ভিডিঅ' আমি ৰিভিজন আকাৰে ল'ম আৰু এইটো চেপ্টাৰ আমি শেষবাৰৰ বাবে পঢ়িম, কাৰণ মই কনফিডেণ্টলি ক'ব পাৰোঁ এই 15টা MCQৰ বাদে তোমালোকৰ অন্য প্ৰশ্ন পৰীক্ষাত নাহে। গতিকে আমি দেৰি নকৰি প্ৰশ্নকেইটালৈ আগবাঢ়োঁ আৰু তোমালোকে কলম বহি উলিয়াই ল'বা, ঠিক আছে? তোমালোকে ইতিমধ্যে গম পাইছা আজি আমি জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। এই চেপ্টাৰটোৰ ওপৰত আমি 15টা অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম আৰু আশা কৰোঁ এই প্ৰশ্নকেইটা চোৱাৰ পিছত তোমালোকে অন্য আৰু চোৱাৰ প্ৰয়োজন নহয়। আৰু আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল, ফুলত তলৰ কোনটোৰ পৰা পুং আৰু স্ত্ৰীজনন কোষৰ গঠন হয়? আমাৰ অপশ্যন এ দিয়া আছে পুংকেশৰ আৰু গৰ্ভদণ্ড, অপশ্যন বি দিয়া আছে পুংদণ্ড আৰু গৰ্ভমুণ্ড, অপশ্যন চি দিয়া আছে পুংকেশৰ আৰু পৰাগধানী, অপশ্যন ডি দিয়া আছে পৰাগধানী আৰু গৰ্ভাশয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, পৰাগধানী আৰু গৰ্ভাশয়। 2 নম্বৰ প্ৰশ্নটো আছে, পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ সঞ্চাৰিত হোৱা চৰিত্ৰসমূহ তলৰ কোনটোত সঞ্চিত হৈ থাকে? অপশ্যন এ দিয়া আছে ৰিবজম, অপশ্যন বি দিয়া আছে জিন, অপশ্যন চি দিয়া আছে গলগি পদাৰ্থ, অপশ্যন ডি দিয়া আছে কোষ পৰশ। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, জিন। 3য় প্ৰশ্নটো হ'ল, সৰ্পিল শেলাইত অযৌন প্ৰজনন হয়? মই তোমালোকক বাকী অপশ্যনবিলাক পঢ়ি বুজাই দিয়া নাই, তোমালোকে চাই ল'বা আৰু এনেকৈয়ে শ্বৰ্ট কুৱেশ্যনবিলাক তোমালোকে মুখস্থ কৰি ল'বা। প্ৰশ্নটো হৈছে সৰ্পিল শেলাইত অযৌন প্ৰজনন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, সৰ্পিল শেলাইৰ শতিকা ভাঙি বহুতো সৰু সৰু খণ্ডত বিভক্ত হয়। 4 নম্বৰ প্ৰশ্নটো হ'ল, প্লাজমডিয়ামৰ প্ৰজননত এটা কোষৰ পৰা অসংখ্য কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক ডেছ বোলে? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বহু বিভাজন। আমাৰ 5 নম্বৰ প্ৰশ্নটো হ'ল, আংগিক বিস্তাৰণত তলৰ কোনটোৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়? আমাৰ শুদ্ধ উত্তৰটো হ'ব কাণ্ড, মূল আৰু পাত। ইয়াত আছে অপশ্যন নম্বৰ এ। মানৱ ইষ্ট্ৰিত প্ৰজননাত্মক দশাৰ আৰম্ভণি তলত কোনটোৱে সূচায়? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ঋতুস্ৰাৱ। আমাৰ 7 নম্বৰ প্ৰশ্নটো হ'ল, পুংজনন তন্ত্ৰত শুক্ৰাণু পৰিবহনৰ বাবে তলৰ কোনটো ক্ৰম শুদ্ধ? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, শুক্ৰাশয়, শুক্ৰবাহী নলী, মূত্ৰবাহী নলী। 8 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়? অপশ্যন আছে হেপাটাইটিছ, HIV/AIDS, চিফিলিছ, গনৰিয়া। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, হেপাটাইটিছ। 9 নম্বৰ প্ৰশ্নটো হ'ল, সাধাৰণতে তলত উল্লেখ কৰা কোন প্ৰকাৰৰ অযৌন প্ৰজনন এমিবাত দেখিবলৈ পোৱা যায়? অপশ্যন আছে আংগিক বিস্তাৰণ, ৰেণুৰ উৎপত্তি, দ্বিখণ্ডন আৰু মুকুলোদ্গম। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, দ্বিখণ্ডন। 10 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনটোত মুকুলোদ্গম দেখিবলৈ পোৱা যায়? অপশ্যন আছে ইষ্ট, হাইড্ৰা, এ আৰু বি দুয়োটাই, এমিবা। আমাৰ শুদ্ধ উত্তৰটো হ'ব আনচাৰ নম্বৰ চি, অপশ্যন নম্বৰ চি, এ আৰু বি দুয়োটাই। 11 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনটো বহুকোষী জীৱই মুকুলোদ্গম পদ্ধতিৰে প্ৰজনন কাৰ্য কৰে? আমাৰ অপশ্যন এত আছে হাইড্ৰা, অপশ্যন বিত আছে এগাৰিকাছ, অপশ্যন চিত আছে ৰাইঘপাছ, অপশ্যন ডিত আছে এষ্ট। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, হাইড্ৰা। আমাৰ 12 নম্বৰ প্ৰশ্নটো হ'ল, অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয়? অপশ্যন নম্বৰ ডি আছে এমিবাত, অপশ্যন নম্বৰ বি ইষ্ট, অপশ্যন নম্বৰ চি প্লাজমডিয়ামত আৰু অপশ্যন নম্বৰ ডি লেইচমেনিয়াত। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ইষ্ট। আমাৰ 13 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়? আমি সকলোৱে জানো ইয়াত অপশ্যন দিয়া আছে ডিম্বাশয়, বি দিয়া আছে জৰায়ু, চি দিয়া আছে শুক্ৰবাহী নলী, ডি দিয়া আছে
ফেলোপিয়ান নলী। আমাৰ শুদ্ধ উত্তৰটো হ'ব শুক্ৰবাহী নলী। আমাৰ 14 নম্বৰ প্ৰশ্নটো হ'ল পৰাগধানীত পোৱা হয় ডেছ। পৰাগধানীত পোৱা হয় ডেছ। আমাৰ শুদ্ধ উত্তৰটো হ'ব পৰাগধানীত আমি পৰাগৰেণু পাওঁ। অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব পৰাগৰেণু। 15 নম্বৰ প্ৰশ্নটো আৰু আজিৰ অন্তিমটো প্ৰশ্ন হ'ল তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য উত্তৰাধিকাৰৰ তথ্য থাকে। আমাৰ অপশ্যন দিয়া আছে কোষ পৰশ, বিত দিয়া আছে ক্ৰমজম, চিত দিয়া আছে কোষ কেন্দ্ৰ পৰশ, ডিত দিয়া আছে অতিকেন্দ্ৰ। আমাৰ শুদ্ধ উত্তৰটো হ'ব ক্ৰমজম। ছাত্ৰ ছাত্ৰীসকল, আমি এই 15টা প্ৰশ্ন আজি আলোচনা কৰিলোঁ আৰু মোৰ দৃঢ় বিশ্বাস এই 15টাৰ ভিতৰতে তোমালোকৰ MCQ কুৱেশ্যন আহিব। ইয়াৰ বাদে আন চোৱাৰ হয়তো দৰকাৰ নাই। তথাপিও তোমালোকে কিন্তু আচলতে তোমালোকে সকলো খৰচি মাৰি চোৱা দৰকাৰ। নিজৰ কনফিডেন্স বিল্ড আপ হ'ব, জ্ঞানৰ প্ৰসাৰ হ'ব, বৃদ্ধি হ'ব। গতিকে সকলো ভালদৰে চাবা। কিন্তু মই সময়ৰ প্ৰসংগত কৈছোঁ, এতিয়া শেষ সময়ত তোমালোকে ৰিভিজন কৰা খুব, আৰু প্ৰশ্নবিলাক অতি কম সময়ৰ ভিতৰতে পৰীক্ষা অৰিয়েণ্টেড, এক্সাম অৰিয়েণ্টেড পৰীক্ষাত অহা প্ৰশ্নবিলাক চাবলৈ যত্ন কৰিবা আৰু পৰীক্ষা মুঠেই ভাল হ'ব। সকলোকে শুভেচ্ছা থাকিল।